গুৱাহাটী স্থিত বডোলেণ্ড গেষ্ট হাউচত আমাৰ প্ৰেছ ক্লাব অফ গুৱাহাটী আৰু গুৱাহাটী মেট্ৰ' চিটিৰ আটাইবিলাক সাংবাদিক বন্ধুসকলক নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, দুলাৰায় বড়ো হাৰিমু আফাদ আৰু গান্ধী হিন্দুস্তানী সাহিত্য সভাৰ তৰফৰ পৰা আমি শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি চাৰিওটা সংগঠনে আহি থকা 15 আৰু 16 নৱেম্বৰ নতুন দিল্লীৰ ৰাজঘাট স্থিত ইন্দিৰা গান্ধী চাই ষ্টেডিয়াম ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া বডোলেণ্ড মহোৎসৱ, সেই মহোৎসৱক আগত ৰাখি পেলাই আমি এই প্ৰেছ মিট আয়োজন কৰিছোঁ। আৰু এই দুদিনীয়া কাৰ্যসূচী খুব সুন্দৰভাৱে আমাৰ ভাষা, কলা, সংস্কৃতি, লোকাচাৰ সকলো দিশ আমি আগত ৰাখি পেলাই এই দুদিনীয়া মহোৎসৱ কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। বিশেষকৈ বডোলেণ্ডত অসমৰ বুকুত এখন সুন্দৰ বিটিয়াৰ গঢ় দিয়া আৰু অসমৰ এই পবিত্ৰ ৰাজ্যখনত বসবাস কৰা বড়ো লোকসকলৰ লগতে আন আন জাতি জনগোষ্ঠী যিসকলে পিছ পৰি আছে সকলোকে আগুৱাই নিয়াৰ এটা প্ৰয়াস হিচাপে বডোলেণ্ড অঞ্চলৰ বড়ো, কোচ ৰাজবংশী, আদিবাসী, চাওতাল, ইয়াত গোৰ্খা জনগোষ্ঠী আৰু আন আন জাতি জনগোষ্ঠীক এটা সাংস্কৃতিক প্ৰদৰ্শনৰ এটা প্ৰয়াসেৰে, এটা চিন্তাৰে নতুন দিল্লীত এই কাৰ্যসূচী আমি আয়োজন কৰিছোঁ, য'ত আমাৰ বাগৰুম্বা, ৰনচন্দ্ৰীৰ লগতে বিহু বা আমাৰ গোৰ্খাসকলৰ মানে আমাৰ যি কালচাৰ, বেংগলীসকলৰ কালচাৰ, আন আন কোচ ৰাজবংশী, চান্তাল আৰু সকলোৰে কালচাৰ তাত প্ৰদৰ্শন কৰা হ'ব। দুদিনীয়া এই মহোৎসৱত প্ৰথম দিনা শুভাৰম্ভণি হ'ব 15 তাৰিখে। দিনৰ ভাগত পতাকা উত্তোলন হ'ব চাৰিওটা সংগঠনৰ। সন্ধিয়া 6:30 বজাত আমাৰ মূল কাৰ্যসূচী আমি ৰাখিছোঁ, য'ত বডোলেণ্ড মহোৎসৱৰ শুভাৰম্ভণি হ'ব। আৰু এই শুভাৰম্ভণি অনুষ্ঠানত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী, যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। 6:30 বজাত তেওঁ উপস্থিত হ'ব আৰু প্ৰাইম মিনিষ্টাৰ অফিচৰ পৰা অলৰেডি আমাক কনচেণ্ট দিছে যে যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই অনুষ্ঠানত উপস্থিত থাকিব। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া এই অনুষ্ঠানত উপস্থিত থাকিব। বিশিষ্ট গণ্যমান্য ব্যক্তিসকল, একাডেমিচিয়ান, প্ৰিন্সিপাল, ভাইচ চেঞ্চেলৰ, আমাৰ MPs, MLAs, EM, MCLAs আৰু 5,000 বডোলেণ্ড অঞ্চলৰ পৰা এই দুদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আৰু খুব আশাৰে সেই কাৰ্যসূচী সকলোৱে বাট চাই আছে। 2খন ট্ৰেইন গুৱাহাটী আৰু ৰাঙাপাৰাৰ পৰা বিশেষ এটা ট্ৰেইন, শান্তিৰ ট্ৰেইন হিচাপে আমি বিশেষ ট্ৰেইন দুটা আমি ইয়াত ৰেডি কৰি ওলাইছোঁ। অহাকালি 8 বজাত গুৱাহাটী কামাখ্যা ষ্টেচন আৰু ৰাঙাপাৰাৰ পৰা সেই ট্ৰেইনখন বডোলেণ্ড মহোৎসৱ উপলক্ষে দিল্লীত ৰাওনা হ'ব। আৰু 15 তাৰিখে 6:30 বজাত সেই অনুষ্ঠানটো খুব সুন্দৰকৈ আমি আয়োজন কৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত ৰাখিছোঁ। 16 তাৰিখে আমাৰ বড়ো সাহিত্য সভাৰ 73rd প্ৰতিষ্ঠা দিৱস। আৰু এইটো সাহিত্য সভাৰ যি প্ৰতিষ্ঠা দিৱস, এইটো আমাৰ আত্মাৰ স্বৰূপ হয়। আমাৰ ভাষা, আমাৰ সাহিত্য, কলা, সংস্কৃতিৰ এটা মৰ্যাদাৰ এটা দিন হয়। আৰু ইয়াৰ কাৰণে মোৰ সৈতে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গোহাৰি ডাঙৰীয়া আছে, আমাৰ সাহিত্য সভাৰ অন্যতম সম্পাদক ডক্টৰ প্ৰণৱজ্যোতি নাৰ্জাৰী ডাঙৰীয়া আছে, তেওঁলোকেও ক'ব। তো 16 তাৰিখে আমি আয়োজন ৰাখিছোঁ যে আমি ৰাজঘাটৰ পৰা প্ৰায় 3,000 মানে সমাগমেৰে এটা কালচাৰেল ৰেলী, সাংস্কৃতিক শোভাযাত্ৰা শান্তিৰ কাৰণে আমি তাত ৰেলী উলিয়াম। আৰু ইয়াৰ পিছত আমাৰ 3 বজাত কাৰ্যসূচী থাকিব যে আমাৰ ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া, য'ত শিক্ষামন্ত্ৰী ডাঙৰীয়া উপস্থিত হ'ব। বৰ্তমান আমাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত মানে বড়ো মাধ্যম বা আন আন মাতৃভাষা মাধ্যমক আগুৱাই নিব লাগে, ইয়াৰ কাৰণে যিখিনি প্ৰচেষ্টা বা প্ৰয়াস ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত আমি আগবাঢ়ি যাব লাগে, তাৰ কাৰণে আলোচনা চক্ৰ ইয়াত ৰখা হৈছে। আৰু
সন্ধিয়া 5 বজাত জ্যোতিৰাদিত্য সিন্ধিয়া কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী তেওঁ উপস্থিত থাকিব টুৰিজিম আৰু কালচাৰৰ যোগেদি সাংস্কৃতিক আৰু পৰ্যটনৰ যোগেদি বিটিআৰ অঞ্চলখন যেহেতু মানস ৰাষ্ট্ৰীয় উদ্যান আছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান চিকনা জৈল ৰাষ্ট্ৰীয় উদ্যান ইণ্ডো ভূটান টুৰিষ্ট যি হটস্পট সেইখিনি আমি ইকনমি আৰু এমপ্লয়মেণ্ট জেনেৰেশ্যন আমাৰ নৱপ্ৰজন্মক সংস্থাপনৰ কাৰণে অৰ্থনীতি দিশত পৰ্যটন দিশত আমি আগুৱাই নিয়াৰ কাৰণে দেশ আৰু দুনিয়াত এট্ৰাকশ্যন এটা এটেনশ্যন দিবৰ কাৰণে আমি এই কাৰ্যসূচী আলোচনা চক্ৰ মানে ইয়াত ৰাখিছোঁ আৰু সন্ধিয়া আমাৰ সাংস্কৃতিক এটা কাৰ্যসূচী আছে য'ত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জয় লৰাম ডাঙৰীয়া তাৰ উপস্থিত থাকিব আৰু ৰিনাউন ক্লাছিকেল ডান্সাৰ সোণাল মানসিং ডাঙৰীয়া তেওঁ উপস্থিত থাকিব তো দুদিনীয়া আমি এই কাৰ্যসূচী ৰাখিছোঁ মূল কথাটো হ'ল যে 2020 27 জানুৱাৰীত বড়ো শান্তি চুক্তি সম্পাদিত হৈছিল এই শান্তি চুক্তি আধাৰত বিটিআৰ অসমত এটা শান্তি স্থাপনৰ কাৰণে সুযোগ পালোঁ আৰু বড়ো শান্তি চুক্তিক আগধৰি আলফা শান্তি চুক্তি আদিবাসী শান্তি চুক্তি বা ডিমাচা কাৰ্বি শান্তি চুক্তি ত্ৰিপুৰাত NLFT শান্তি চুক্তি মণিপুৰত এই শান্তি চুক্তিবিলাক সম্পাদিত হৈছে তো এই শান্তি চুক্তি এটা আশাৰ ৰেঙনি হয় 5 বছৰ অতিক্ৰম হ'বলৈ হৈছে তো ইয়াৰ দফাবিলাক ৰূপায়ণ হৈ আছে আধৰুৱা দফা আমি ৰূপায়ণ হোৱাটো বিচাৰিছোঁ আৰু এই শান্তি প্ৰতীক আমি যে শান্তিপ্ৰিয় দেশৰ মানুহবিলাকে আমাক ভাবিছিল যে আমি হিংসা সদায় আমি হিংসাক ভাল পাওঁ আৰু হিংসা আমাৰ অঞ্চলত হৈ আছে তো সেইটো মুচি পেলাই এটা নতুন গতি নতুন মাত্ৰা মিজোৰাম যেনেকুৱা শান্তিৰ এটা অঞ্চল হিচাপে স্থাপন হৈছে তো বড়োলেণ্ড বিটিআৰ অসমৰ ভিতৰত শান্তিৰ এটা সুন্দৰ অঞ্চল হিচাপে আমি স্থাপন কৰাটো লক্ষ্য আৰু উদ্দেশ্য লৈ পেলাই আমি সাংস্কৃতিক দিশত সাহিত্য দিশত ভাষা দিশত বড়োসকলে আগবাঢ়ি যাব বিচাৰিছে আৰু অসমৰ বুকুতে এটা শান্তিৰ অঞ্চল হিচাপে আমি স্থাপন কৰি পেলাই আমাৰ উন্নয়ন আমাৰ ভৱিষ্যত আমি গঢ় দিব বিচাৰিছোঁ সেই এটা লক্ষ্যৰে আমি বড়োলেণ্ড মহোৎসৱ প্ৰথমবাৰৰ কাৰণে সেই মহোৎসৱ আমি নতুন দিল্লী ভাৰতৰ ৰাজধানীত আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ আপোনালোকৰ সহায় সহযোগিতা অসমবাসী ৰাইজৰ সহায় সহযোগিতা বিটিআৰবাসী ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ ভাষাভাষীৰ সহায় সহযোগিতা আৰু গোটেই 140 কোটি দেশবাসীৰ সহায় আদৰ আৰু মৰম আমি এই প্ৰেছ বাৰ্তাৰ যোগেদি আমি বিচাৰিছোঁ আমাৰ সাহিত্য সভাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই ইয়াৰ ওপৰত দুআষাৰ মন্তব্য ৰাখিব প্ৰধানমন্ত্ৰী কাৰ্যসূচী এই ধৰণে ৰাখিছোঁ তেওঁ 4:30 বজাত 15 তাৰিখে উপস্থিত হ'ব আৰু লগতে তেওঁ লাইভ পাৰফৰ্মিং আমাৰ বিটিআৰ অঞ্চলৰ পৰা প্ৰায় 10টাৰো অধিক বিভিন্ন জাতি জনগোষ্ঠীৰ কালচাৰেল তাত সাংস্কৃতিক দল যাব তেওঁলোকে তেওঁক ৱেলকাম জনাব লগতে আমাৰ 21টা যিখিনি জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন যি আইটেম আছে মিউজিকেল ইনষ্ট্ৰুমেণ্টছ আৰু ট্ৰেডিশ্যনেল আমাৰ ফুড লগতে আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছ সেই 3টা আইটেম 21টা আইটেম তেওঁ পৰিদৰ্শন কৰিব যিহেতু নতুনকৈ বড়োসকলৰ যি ৰীতি নীতিৰ লগত জড়িত থকা আমাৰ 21টা বিধ ট্ৰেডিশ্যনেল ড্ৰেছ মানে আমাৰ ফুড খাদ্য সামগ্ৰী আৰু লগতে বাদ্যযন্ত্ৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টছ আমি পাবলৈ সক্ষম হৈছোঁ ইয়াৰ ওপৰত এটা ডিছপ্লে হ'ব আৰু ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ষ্টেজত যাব ষ্টেজত যাই পেলাই তেওঁক সম্বৰ্ধনা দিম তাৰ লগে লগে বড়োলেণ্ড জাইক্লম আমাৰ ভাষা সাহিত্য কলা সংস্কৃতিক লৈ এটা আমি ছবিনোৰ আমি তৈয়াৰ কৰি ওলাইছোঁ সেই বড়োলেণ্ড জাইক্লমখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিব আৰু লগে লগে তেওঁ মুখ্য অতিথিৰ যি ভাষণ এই ইনাগুৰেল ছেশ্যনৰ মুখ্য অতিথিৰ ভাষণ তেওঁ প্ৰদান কৰিব তো এনেকুৱা এটা কাৰ্যসূচী আমি ৰাখিছোঁ আৰু সেই কাৰ্যসূচী আমাৰ কাৰণে এটা আত্মমৰ্যাদাৰ কাৰ্যসূচী বুলি আমি ক'ব বিচাৰিছোঁ প্ৰথমবাৰৰ কাৰণে আমি প্ৰয়াস ৰাখিছোঁ আৰু অসম চৰকাৰৰ পৰা আমি সহায় বিচাৰিছোঁ বিটিআৰ চৰকাৰৰ পৰা সহায় সহযোগিতা আমি বিচাৰিছোঁ অসমবাসী ৰাইজ বিটিআৰবাসী ৰাইজ দেশবাসী ৰাইজৰ পৰা আমি সহায় বিচাৰিছোঁ যিহেতু আমি ইয়াৰ পৰা গৈ এইটো বিটিআৰৰ গৌৰৱ অসমৰ গৌৰৱ এটা জনগোষ্ঠীয়ে আন আন জাতি জনগোষ্ঠীক একেলগে লৈ পেলাই দিল্লীত আমাৰ যি কলা সংস্কৃতি আমাৰ যি শান্তি স্থাপন হ'ল প্ৰতিষ্ঠা হ'ল সেইটো আমি দেশবাসীক জনাব বিচাৰিছোঁ আমাৰ সাহিত্য কলা সংস্কৃতিৰ যোগেদি ইয়াত আন বিশেষ একো ইছ্যু এজেণ্ডা নাই অকল শান্তি সাহিত্য কলা সংস্কৃতি
সেই 4টা বিষয়টো লৈ পেলাই দিল্লীত নেশ্যনেল এটেনশ্যনৰ কাৰণে বড়োলেণ্ড মহোৎসৱ অসমৰ বুকুত থাকি পেলাই অসমৰ পৰা প্ৰাচীনতম এটা জনগোষ্ঠীয়ে দিল্লীত আন জনগোষ্ঠীক লৈ পেলাই সেই কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। ধন্যবাদ। মুম্বাই আমি ইতিমধ্যে গম পাইছোঁ যে আমাৰ সন্মানীয় এপছৰ সভাপতি দীপেন বড়ো ডাঙৰীয়াই বিতংভাৱে জনাইছে আপোনালোকক। আৰু আমাৰ দিল্লীত হ'বলগীয়া বড়োলেণ্ড মহোৎসৱ 15 আৰু 16 নৱেম্বৰ ইয়াতে কি কি কাৰ্যসূচী আছে তেওঁ জনাইছে ইতিমধ্যে, আৰু আমি গমো পাইছোঁ। আমি আজি ক'ব লাগিব যে বিটিআৰ অঞ্চল এটা সময়ত সকলোৱে মানে ভয় কৰিছিল, কিন্তু আজি বিটিআৰ এনেকুৱা এটা শান্তি মানে এটা জাগা হৈ গ'ল য'ত নেকি সকলোৱে আজি তাত যাব বিচাৰে। আৰু ইয়াৰ লগতে আমি এটা কথা ক'ব লাগিব যে এটা সময়ত আমাৰ বড়ো ভাষা, বড়ো সাহিত্য, বড়ো সংস্কৃতি মানে আমি উন্নতিৰ কাৰণে আমি বিচাৰিছিল উন্নতি আমি কেনেকৈ কৰিম, বড়ো ভাষা, নিজৰ সাহিত্য, নিজৰ সংস্কৃতি। এই ক্ষেত্ৰত আমাৰ বহুত আমি আন্দোলন কৰি আহিলোঁ, কিন্তু আজিৰ দিনত আমি ক'ব লাগিব যে সন্মানীয় ভাৰতৰ মানে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো নেকি আশীৰ্বাদ 2020 চনৰ 27 জানুৱাৰীত যিটো নেকি বড়ো চুক্তি হৈ গ'ল, তাৰ দ্বাৰাই এতিয়া বিটিআৰত স্থায়ী শান্তি আহি গ'ল। আমি সেইটো ক'বলৈ যোৱা নাই যে 2003 চনত যিটো নেকি BTC চুক্তি হৈছে তাৰ দ্বাৰা শান্তি হোৱা নাই, আমি সেইটো ক'ব বিচৰা নাই। কিন্তু 2003 চনৰ যিটো চুক্তি হৈছিল তাত 50% এটা শান্তি আহিছিল, কিন্তু 2020 চনৰ 27 জানুৱাৰীত যিটো শান্তি আহিল সেইটো স্থায়ী শান্তি। এটা সময়ত বড়ো অঞ্চলত অবড়ো সংগঠন আছিল, আজি কিন্তু অবড়ো সংগঠন নাই। আৰু আজি আমি ক'ব লাগিব যে বিটিআৰ অঞ্চলত বা বিটিআৰ চৰকাৰে আমাৰ বড়ো ভাষা, বড়ো সাহিত্য, বড়ো সংস্কৃতি, বড়ো জাতিৰ যিটো নেকি মানে চিনাকি সেইটো প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতি সমান মানে তেওঁলোকে মৰ্যাদা মানে দিছে, সেইটো আমাৰ কাৰণে ভাল এটা লক্ষণ। আৰু সেইটো কাৰণে আমি আজি বড়ো সাহিত্য সভাই 73rd যিটো নেকি এষ্টাব্লিছমেণ্ট ডে, ফাউণ্ডেশ্যন ডে, সেইটো আমি নতুন দিল্লীত বড়োলেণ্ড মহোৎসৱ উদযাপন কৰাৰ লগতে 73rd বড়ো সাহিত্য সভাৰ ফাউণ্ডেশ্যন ডে আমি উদযাপন কৰিম। আৰু সেইটো কাৰণে আমাৰ এটা খুব আমি আপোনালোকক জনাব বিচাৰিছোঁ, এই কাৰ্যসূচীত আমাৰ নেপালৰ পৰা আহিব। নেপালৰ যিসকল মেছে বুলি ক'লে আমাৰ বড়ো, কিন্তু তেওঁলোকৰ মানে নেপালত মেছে বুলি জনা যায়, তেওঁলোকে কিন্তু বড়ো, তেওঁলোকে আহিব। পশ্চিমবংগৰ পৰা আমাৰ যাব, মেঘালয়ত যিসকল বড়ো আছে তেওঁলোকে তাত যাব, ত্ৰিপুৰাৰ যিবিলাক বড়ো আছে তেওঁলোকে তাত যাব। তেনেকুৱা আমি অসমৰ পৰা প্ৰায় 4-5 হাজাৰ মানুহ আমি তাত গৈ পেলাই আমি ৰাষ্ট্ৰক আমি জনাব বিচাৰিছোঁ যে আজি বড়োসকলে কেনেকৈ আগবাঢ়িব বিচাৰোঁ, নিজৰ ভাষা, নিজৰ সংস্কৃতি, নিজৰ চিনাকি লৈ পেলাই আমি কেনেকৈ জীয়াই থাকিব বিচাৰোঁ। আৰু সেইটো মাত্ৰ নহয় যে আমি বড়োসকলে অকলে জীয়াই থাকিব বিচাৰিটো নহয়। আৰু সেইটো কাৰণে সেইটো কাৰ্যসূচীত আমি বিটিআৰৰ যিমানখিনি জাতি জনগোষ্ঠী আছে, আমাৰ সন্মানীয় সভাপতি দেৱে ইতিমধ্যে জনাইছে যে আমাৰ কিছুমান যিবিলাক সাংস্কৃতিক দল আমি তেওঁলোকক নি পেলাই তাতে আমি জনাব বিচাৰিছোঁ যে আমি কেনেকৈ এটা সময়ত যে শংকা হয় এইবিলাক আছিল, আজি কেনেকৈ নাইকিয়া হৈ গ'ল, সেইটো আমি জনাব বিচাৰিছোঁ। তাৰ লগতে আমাৰ এটা মেইন কাৰ্যসূচী থাকিব যে মাধ্যমক লৈ পেলাই এটা শংকা, যে মাধ্যমক লৈ পেলাই এটা শংকা, সেইটো আমি কেনেকৈ দূৰ কৰিব পাৰিম, সেইটোৰ লগতে আমি এটা মানে অপেন এটা ডিছকাশ্যন আমি ৰাখিছোঁ। আৰু সেইটো হৈছে যে চেলেঞ্জেছ এণ্ড অপৰচুনিটিজ অফ মাদাৰ টাং মিডিয়াম থ্ৰু নেশ্যনেল এডুকেশ্যন পলিচি 2020, ইয়াৰ ওপৰত আমি আলোচনা চক্ৰ আমি ৰাখিছোঁ। আৰু এই কাৰ্যসূচীত আমাৰ সন্মানীয় ভাৰতৰ শিক্ষামন্ত্ৰী তেওঁ চিফ গেষ্ট হিচাপে উপস্থিত থাকিব, তেওঁ হ'ল ডক্টৰ ধৰ্মেন্দ্ৰ প্ৰধান। তেওঁ থাকি পেলাই আমাক জনাব যে আমাৰ মাজত যিটো শংকা যে মাধ্যমক লৈ পেলাই যে আমি যে ইংৰাজী প্ৰীতি হৈ গ'ল, ইংৰাজী প্ৰীতি হোৱাৰ কাৰণে আমাৰ এটা ভয় সোমাই গ'ল যে আমি নিজৰ মাতৃভাষা আমি বাদ দিব লাগিব।
এই শংকাৰ ওপৰত আমি আলোচনা কৰিম ভালকৈ বিতংভাৱে আমি আলোচনা কৰাটো আমি বিচাৰিছোঁ আৰু ইয়াতে আমাৰ সন্মানীয় ডিষ্টিংগুইছ গেষ্ট হিচাপে উপস্থিত থাকিব ডক্টৰ হোমুজল কুমাৰ ভট্টাচাৰ্য চিফ এডভাইজাৰ আছু ইয়াৰ বাদেও আমাৰ ইণ্ডিজিনাছ কালচাৰেল মিট এণ্ড অপেন ডিছকাশ্যন বিল্ডিং ভাইব্ৰেণ্ট বডোলেণ্ড ৰিজন থ্ৰু টুৰিজিম এণ্ড কালচাৰ এইটো আমি ৰাখিছোঁ এই সকলোবিলাকৰ ওপৰত আমাৰ আলোচনা হ'ব আৰু ইতিমধ্যে আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াই জনাইছে যে এই কাৰ্যসূচীত চিফ গেষ্ট হিচাপে জ্যোতিৰাদিত্য সিন্ধিয়া অনাৰেবল ইউনিয়ন মিনিষ্টাৰ ফৰ কমিউনিকেশ্যন এণ্ড ডোনাৰ গভ অফ ইণ্ডিয়া তেওঁ উপস্থিত থাকিব আৰু এই কাৰ্যসূচীত আমাৰ স্পেচিয়েল ইনভাইটেড গেষ্ট হিচাপে উপস্থিত হ'ব শ্ৰী পবিত্ৰ মাৰ্গেৰিটা অনাৰেবল ইউনিয়ন মিনিষ্টাৰ অফ ষ্টেট অফ এক্সটাৰ্নেল এফেয়াৰ গভ অফ ইণ্ডিয়া শ্ৰী বিশ্বজিৎ দৈমাৰী অনাৰেবল স্পীকাৰ আছাম Legislative Assembly, Sri Robin Hibu, IPS, Special Commissioner of Police and DGP, New Delhi. তাৰপিছত আছে আমাৰ গ্ৰেণ্ড কালচাৰেল ইভিনিং এণ্ড এক্সট্ৰাভেগেঞ্জা বাই ৰিজনেল এণ্ড নেশ্যনেল আৰ্টিষ্ট আমি আজি জনাবলৈ সুখী পাম বা পাইছোঁ যে এই কাৰ্যসূচীত আমাৰ স্পেচিয়েল এট্ৰেকশ্যন হিচাপে আমাৰ সকলোৰে আদৰৰ গায়ক পাপন পপুলাৰ বলিউড ছিংগাৰ মুম্বাই তেওঁ উপস্থিত থাকিব আৰু আমাৰ এইটো কাৰ্যসূচী কালচাৰেল প্ৰগ্ৰামৰ যোগেদি এইটো মানে শেষ কৰা হ'ব ধন্যবাদ